নমস্কাৰ কলিজাৰ বন্ধু বান্ধৱী, মই আজি আপোনালোকক এনেকুৱা এখন চব্জি বনাই খুৱাম, মানে কি তৰকাৰী বনাই খুৱাম। আপেল থাকিব, বেদনা থাকিব, তাৰপিছত নাচপতি থাকিব, তাৰপিছত মৌচুমী থাকিব আৰু লগতে থাকিব কল। মই গোটেইখিনি একদম ভালকৈ আঞ্জা, মানে আঞ্জা নহয় তৰকাৰী বনাই দেখাম। মানে কি যেনেকৈ ভোল আলু চালু দি তৰকাৰী বনাম, মই তেনেকুৱাকৈ এখন ফলত তৰকাৰী বনাই গোটেইখিনি মাই মছলা গোটেইখিনি বস্তু দিম, তেল চেল মাৰি ধুনীয়াকৈ মই বনাম। কেনেকুৱা হয়, কেনেকুৱা সোৱাদ হয়, গোটেইখিনি মই আপোনালোকক ভিডিঅ'টোত ভালদৰে দেখুৱাম। তেতিয়াহ'লে বেছি দেৰি নকৰি চিৰি আমি আঞ্জাখন বনাব। এতিয়া গোটেইখিনি কাঁহী এখনত লৈছোঁ, আদা নহৰু মছলা কল চল গোটেইখিনি লৈছোঁ। এইখিনি এতিয়া আমি ধুনীয়া কৰি কাটি ল'ম। এয়া আপেলটো কাটিব আৰম্ভ কৰিছোঁ। আপেলটো কটা হোৱাৰ পিছতে আমি কাটিম। মোৰ বন্ধু ৰিক কুমাৰে মোক সহায় কৰি দিছে বস্তুখিনি কাটাত, মানে কি কুটিয়াত আৰু বস্তুখিনি সহায় কৰি দিছে বন্ধু। কেনেবা হয় জাহাজী কল দিছোঁ, গোটেইখিনি মিঠা বস্তু গম নাপাওঁ আৰু ইয়াতে মিট মছলা চিট মছলা চব দি কিনে বনাম। ওপৰজনে জানে আৰু সদায় মানে খাব পৰা ভিতৰে হয়, মানে খাব নোৱাৰা ভিতৰে হবে। চাওঁ বাৰু টেষ্ট কৰি চাওঁ, জীৱনত সদায় নতুন নতুন বস্তু টেষ্ট কৰি যাব লাগে। সেই বুলি ভাবি ময়ো নতুন নতুন বস্তু বনাই যাই থাকোঁ। খাব পৰা ভিতৰ হয় নে নোহোৱা হয় সেইটো আৰু ওপৰজনেহে জানিব আৰু। দে বনাই থাকোঁ, যি হয় হৈ থাকোঁ। কেৰাহী বহাই দিছোঁ, জুইৰ ওপৰত এতিয়া তেল ঢালি দিলোঁ। তেলটো অলপ সময় পকিয়াই দিওঁ। আমাৰ যিটো লোকেল ভাষাত কওঁ আৰু তেলটো পকা বুলি কওঁ। এতিয়া পিঁয়াজটো দিম, পিঁয়াজটো দি দিলোঁ। পিঁয়াজটো অলপমান ভাজা যোৱাৰ পিছত জুইটো অলপ বেছি হিট কৰি দিওঁ। তাড়াতাড়ি হ'ব লাগে, একদম টেষ্টি খাব লাগে, একদম ইমাৰ্জেঞ্চি। পিঁয়াজ বেদনা চেদনা চব দিয়া হৈছে, গোটেইখিনি দিয়া হৈছে। এইখিনি মছলা দিম ভাজাওঁতে। এইটো দিছোঁ আদা ৰহুন জ্বলা, সেই বস্তুটো অলপমান ভাজি থাকোঁ, অলপ ভাজি লওঁ। এতিয়া নিমখটো দিওঁ, যিখিনি জোখৰ পৰিমাণ সেইখিনি নিমখটো দি লওঁ। নিমখটো দি উঠি এতিয়া আমি অলপ পৰ ৰখি নৰসোৱে দিছোঁ দে, নিমখৰ লগত হালধিটো দি দিওঁ। হালধিটো দি এতিয়া অলপ লৰাই কিনি ভাজি থাকোঁ। একদম মাংসৰ নিচিনা চেণ্ট ওলাই গৈছে। চেণ্ট ওলোৱা নাই, মাংস বস্তুখিনি দিয়াৰ পিছত চেণ্ট ওলব আৰু মাংসৰ নিচিনা চেণ্ট। ভাজি থাকোঁ। কি বা হয় ভগৱান ওপৰজনে জানে আৰু কেনেকুৱা হয়। এনেকৈতো ঠগ হৈছি। ৰেড চিলি কিবা কিবি এইগিলা গৰম মছলা হাবি জাবি চবখিনি দি লৈছোঁ আৰু। চেণ্টটো কিন্তু ধুনীয়া হৈছে। চেণ্টটো এতিয়া খাব পৰা ভিতৰ হয় নে নাখাব নোৱাৰা, বমিহে কৰিব লাগে, সেইটো আৰু গম নাপাওঁ আৰু। খাই কিনে দেখাম। ৰেড চিলি মাৰি দিলোঁ এতিয়া অলপ। খাই কিনে কেনেকুৱা লাগে মই আপোনালোক গোটেইখিনি ভিডিঅ'টোত ভালদৰে দেখাই থাকিম। খালি কি ভিডিঅ'টো শেষলৈকে চাই থাকক, কেনেকুৱা সোৱাদ হয়, খাব পৰা ভিতৰ হয় নে খাব নোৱাৰা ভিতৰ হয়, গোটেইখিনি দেখাম। এই যে বনাই আছোঁ, সম্পূৰ্ণৰূপে ভাজা হ'ল। এতিয়া মালটো নামি দিছোঁ। নামি কিনে এতিয়া কাঁহী এখনত লৈ খাৱাৰ কাৰণে যা যোগাৰ কৰোঁ আৰু। কাঁহীখনত ঢালি দিছোঁ। লৈ এতিয়া টেষ্টিটো কেনেকুৱা হয়, খাব পৰা ভিডিঅ' হৈছে নে নাই। এনে চেণ্টটো ভালেই হৈছে, এতিয়া খাম আৰু। Tasty. Very nice. আপেলটো খোৱা হ'ল, এতিয়া কল খাম। কলটো কেনেকুৱা সোৱাদ হৈছে, টেষ্টি হৈছে, খাব পৰা ভিতৰত হৈছে নে নাই সেইটো চাম। এইটো কল
এইটো ঠিকেই আছে খাব পাৰি ধুনীয়া এবাৰ খাম এইটো মৌচুমী একদম সুপার সুপার সবচেয়ে বেশি টেস্ট লাগিছে মৌচুমীটো একদম এইটো কেনেকুৱা টেষ্ট এইটো ক'ব নোৱাৰিম খাই চালে আপোনালোকে গম পাব কেনেকুৱা ধৰণৰ টেষ্ট হৈছে এটা মই খাইছোঁ কাৰণে মই নিজে গম পাইছোঁ একদম সুপাৰ আৰু একদম এক্সিলেণ্ট একদম মানে ক'ব ভাষা নাই মৌচুমীটো একদম আপেল খালোঁ কল খালোঁ মৌচুমীটো বেছি ভাল লাগিছে এতিয়া নাচপতি খাম আপেল আৰু নাচপতিটো প্ৰায় একে সোৱাদ প্ৰায় একে সোৱাদ হৈছে মছলা চছলাখিনি গোটাখিনি দিয়া হৈছেতো প্ৰায় আপেল নাচপতিটোৰ প্ৰায় সোৱাদ একে কিন্তু ফলটোৰ সোৱাদ বেলেগ আৰু এইটো আপোনাৰ মৌচুমীটোৰ একদম আৰু ক'ব ভাষা নাই এনেকুৱা টেষ্টি হৈছে মৌচুমীটো বাকীকেইটাতকৈ মৌচুমীটো খাই বেছি টেষ্ট লাগিছে একেলগে ৰান্ধিছোঁ যদিও মৌচুমীটোৰ বেছি টেষ্ট হৈছে আপোনালোকেও এনেকৈ বনাই খাব কেতিয়াবা নতুন নতুন ৰেচিপি ভাল লাগিছে একদম মাংস ৰান্ধাৰ পদ্ধতিতে ৰান্ধিছোঁ গোটেইখিনি ৰান্ধিছোঁ গোটেই মছলা দিছোঁ গোটেইখিনি দিছোঁ মাংসত যি দিয়ে গোটেইখিনি দিয়া গৈছে টেষ্টি কিন্তু সকলোতকৈ বেছি ভাল লাগিছে কি বুলি কয় মৌচুমীটো আশা কৰোঁ ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব মই খাই ধুনীয়া পাইছোঁ একদম ধুনীয়া ধুনীয়া টেষ্টি হৈছে খাই ভাল লাগিছে মোৰ গতিকে চেনেলত যদি মোৰ নতুন হয় কোনোবা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আগলৈ এনেধৰণে ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে আপোনালোকে বনাই খাব মোৰ বিশ্বাস আছে মই খালোঁ ভাল লাগিছে আপোনালোকেও এদিন এনেকৈ ঘৰত নতুন পদ্ধতিৰে বনাই খাবলৈ চেষ্টা কৰিব আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ আকৌ এনেকুৱা ধৰণৰ ভিডিঅ' এটা লৈ অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই ধন্যবাদ